যদি মই আপোনালোকক আজি এটা এনেকুৱা মানুহৰ কথা কওঁ যিয়ে নিজৰ প্ৰেমিকাৰ কাৰণে এখন পাহাৰ কাটি সেই পাহাৰখনৰ মাজেৰে এটা ৰাস্তা বনাই দিছিল, শুনি আচৰিত হৈছে হয়নে? মোৰো কথা পাতি এনে লাগিছিল গাইছ, এজন মানুহে এখন পাহাৰ কেনেকৈ কাটিব পাৰে? এইজন কি বাহুবলী না সুপাৰমেন? আপোনালোকে নাম দিব যি নাম দিয়ে। ফালতু কথা নহয় গাইছ, এইটো একদম সঁচা কথা। কাৰণ আমি জানো যে তাজমহলটো শাহজাহানে বনাইছিল নিজৰ পত্নী মমতাজৰ কাৰণে। তাজমহলটো কিন্তু শাহজাহানে নিজে বনা নাছিল, শাহজাহানে পইচা দিছিল মিস্ত্ৰীসকলক, আৰু মিস্ত্ৰীসকলে কি কৰিছিল তাজমহলটো বনাই দিছিল। কিন্তু এই যিজন মানুহৰ কথা মই ক'বলৈ গৈছো, এই মানুহজনে অকলে এখন পাহাৰ কাটি ৰাস্তা এটা বনাই দিছে। ভাবক কেনেকুৱা আচৰিত কথা। এই মানুহজন কোনো ধৰণৰ বাহুবলী বা সুপাৰমেন নহয়, এই মানুহজন একদমেই সাধাৰণ মানুহ। মোৰ পিছফালে পাহাৰখন দেখিছেনে? কেনেকে দেখা পাবি, মই গুচাই নাই, হয়নে নহয়? তো এই যিখন পাহাৰ আপোনালোকে দেখিছে, এই পাহাৰখনৰ যিটো ৰাস্তা আপোনালোকে দেখিছে, এই ৰাস্তাটো সেইজন মানুহে কাটিছিল। কি হৈছিল এই মানুহজনৰ লগত, যিয়ে এখন পাহাৰ কাটি ৰাস্তা এটা বনাই দিছিল? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু বুজিবলৈ চেষ্টা কৰো নাকি। তো এইজনে সেইজন মানুহ যাক আপোনালোকে বাহুবলী কয়, সুপাৰমেন কয়, যি কয় আৰু এই মানুহজনৰ প্ৰকৃত নামটো হৈছে দশৰথ মাঝি। কি হৈছিল জানেনে ইয়াৰ লগত? তো দশৰথ মাঝিৰ পত্নীৰ নাম আছিল ফাল্গুনী দেৱী। তো এতিয়া ভাবিছে ফাল্গুনী দেৱীৰ নামটো জানি কিনে কি কৰিম আমি, হয়নে নহয়? তো দশৰথ মাঝিয়ে কি কৰিছিল জানে? নিজৰ পত্নীৰ কাৰণেতো কৰিছিল না এইখিনি, এখন পাহাৰ কাটিছিল। তো কি হৈছিল, এদিনাখন দশৰথ মাঝিৰ পত্নী ফাল্গুনী দেৱী কি কৰিছিল, পাহাৰত গৈছিল পানী আনিবৰ কাৰণে। আৰু তেতিয়াই কি কৰিছিল, ফাল্গুনী দেৱী পাহাৰৰ পৰা পৰিছিল, আৰু যাৰ ফলত তেওঁ বহুত অসুস্থ হৈ গৈছিল। আৰু ততাতৈয়াকৈ মানে কি হৈছিল, চিকিৎসাৰ প্ৰয়োজন হৈছিল। আৰু চিকিৎসালয় নিব লাগিলে প্ৰায় 55 কিলোমিটাৰ জাগা অতিক্ৰম কৰিব লাগিব, তাৰ পিছতহে চিকিৎসা কৰিব লাগিব। আৰু আগৰ দিনততো এইবিলাক হস্পিটাল বহুত দূৰতে আছিল, এতিয়া এই ওচৰে পাজৰে হৈছে, হয়নে নহয়? তেতিয়া কি কৰিছিল জানে? দশৰথ মাঝিৰ পত্নী ফাল্গুনী দেৱীক যেতিয়া হস্পিটালত লৈ গৈছিল, তো হস্পিটাল গৈ নাপালে, তাতে মানে মাজতে তেওঁৰ মৃত্যু হয়। তো তেতিয়া দশৰথ মাঝি ক'লে, মোৰ লগত এনেকুৱা হল বাৰু, আৰু যাতে কাৰো লগত এনেকুৱা নহয়, সেইকাৰণে কি কৰিলে, তেওঁ 3টা ঘৰৰ ছাগল বিক্ৰী কৰি হাতুৰি আৰু এটা কিবা আনিলে, নামটো কি আছিল চাই কিনে কৈছো ৰ'ব। তেওঁ নিজৰ ঘৰৰ 3টা ছাগল বিক্ৰী কৰি দিলে, এটা হাতুৰি আৰু এটা চেলেং আনিলে, আৰু সেই চেলেং আৰু হাতুৰিৰে কি কৰিলে, পাহাৰখন কাটি 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 প্ৰায় 22 বছৰ তেওঁ একেৰাহে কাম কৰি থাকিল। আৰু অৱশেষত পাহাৰৰ মাজেৰে এটা ৰাস্তা হৈ গ'ল, যিটো ৰাস্তা মই আপোনালোকক দেখাই দিছো, চাওক এইটোৱে সেইটো ৰাস্তা। এই ৰাস্তাটো আছে আমাৰ বিহাৰত মানে ভাৰততে আছে আৰু, হয়নে নহয়? তো যদি আপোনালোকে বিচাৰে ইয়াতকৈ বেছি জানিব পাৰিলে, বা মোৰ ভিডিঅ'টো চাই কিনে যিখিনি আপোনালোকে হয়তো কিছুমান কথা বুজি নাপাব পাৰে, তো এখন চিনেমা ৰিলিজ হৈছিল 2015 চনত, মাঝি দা মাউন্টেইন। এই ৰাস্তাটোৰ ওপৰতে কেনেকৈ মানে কি কৰিছিল মাঝিয়ে, কি হৈছিল তেওঁৰ পত্নীৰ লগত, তো চাব আপোনালোকে, চিনেমাখন চালে গম পাই যাব ক'ত কি হৈছিল নাকি। মোৰ ভিডিঅ'টোত আপোনালোকে সিমান বুজি নাপাবও পাৰে, তো ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, চাব। তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিল, যদি অলপমান বুজাবলৈ চেষ্টা কৰিছো, কাৰণ ৰিচেণ্টলি মোৰ লগত এটা বহুত ডাঙৰ ঘটনা ঘটি গৈছে, তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো, হয়নে নহয়? তো দি যাম আৰু।